নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া যিহেতুকে শাওণ মাহ, বোলবমৰ মাহ, গতিকে আজি আমি বোলবম যাবলৈ ওলাইছোঁ। মোৰ লগত আৰু এজন আছে, গতিকে আমি বোলবম যাবলৈ ওলালোঁ। আপোনালোককো লগত লৈ যাওঁ, গতিকে আহক। গাইছ, আজি একদম এটা নাইট ভিউ ধামাকা দিবলৈ চেষ্টা কৰিম। গাইজ দেখিছে, এয়া ধ্ৰুৱদাই স্কুটি চলাই আহি আছে আৰু মই বেকত বহি আহি আছোঁ। আমাৰ আজি যাত্ৰাটো অকণমান দূৰলৈকে হ'ব, বিশেষ দূৰো নহয় বাৰু। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। বাকী আগত গৈ আপোনাক গোটেই সবিশেষ আজি দেখাম, মানে কি কৈছোঁ আৰু বোলবম আৰু বাবা নাম গৈ আছোঁ। গতিকে বাবাক যেতিয়া মানে তাত গাইজ এনেকৈ মানে আমি আহি আছোঁ ৰাস্তাত অকণমান বোলো জিৰণি লওঁ। বহুত এটা দীঘলীয়া ৰাস্তা যিহেতুকে কণ্টেক্ট কৰিবলৈ কাৰণে আমি ৰ'লোঁ, এনেকৈ বহিলোঁ। ধ্ৰুৱদা আছে আৰু লগত আৰু দুজন আমি এনেকৈ লগ পাই গ'লোঁ, সতীৰ্থ। তেওঁলোক গৈ আছে নিঘেটিঙলৈ, আৰু আমি গৈ আছোঁ আপোনাৰ নুমলীগড় বাবা থান। আৰু 4জন আছিলে, এতিয়া সেই 4জন আমাতকৈ আগুৱাই দিলে। এতিয়া আমাৰ লগতে আছিলে, তেওঁলোক গৈ আছে একদম নগাঁও মৃত্যুঞ্জয় মন্দিৰলৈকে। গতিকে এই বোলবম মাহটোত মানে বোলবমত আহিলে আপুনি অনেকজন ভকত মানে ৰাস্তাত লগ পাই যাব। গতিকে অকলে আছোঁ বুলি আপুনি চিন্তা কৰিব নালাগে, বা দুজন আছোঁ বুলি চিন্তা কৰিব নালাগে। ৰাস্তাত আপুনি বহু কেইজন আপুনি লগ পাই যাব। বাকী চাই থকা ভিডিঅ'টো মই আগলৈও আপোনালোকক দেখাম। এনেকৈ আমি হাইৱে কাষতে বহি আছোঁ, দেখিছে ষ্ট্ৰিট লাইট জ্বলি আছে পূৰা। তাত জেঠেজন কিন্তু বহুত ভাল পাইছোঁ। মই তাত ব্যৱহাৰ লুকিং গ্লাছত মানুহকেইটা বেয়া ওলায়। আমাক কৈছে, বহুত কথা কৈছে। বোলবম 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 বোলবম। ক'ৰবাত ৰম বুলি কৈছে। বোলবম বোলবম বোলবম। মন্দিৰ ভাগৰ ৰম বুলি কৈছে, মন্দিৰ গ'লা। গাইজ আমি আহি আছিলোঁ, মানে হঠাতে কি হ'ল জানে, পূৰা বৰষুণ দি দিলে, পূৰা বৰষুণ, তামাম বৰষুণ দিছে। তাৰপৰা আমি এনেকৈ ৰাস্তাতটো যাব নোৱাৰোঁ বৰষুণৰ পৰা, এনেকৈ চালিয়ে ঘৰ এটা পালোঁ চব। ধ্ৰুৱদা এনেকৈ আমি স্কুটিখন ভিতৰলৈ ভৰাই ল'লোঁ, চালি ঘৰটো। ইয়াত ধুনীয়াকৈ বহিব মেলিবলৈ বেঞ্চ চেঞ্চৰ পৰা ধৰি সকলোখিনি সুবিধা আছে। গতিকে বৰষুণ যাক এৰালৈকে আমি ইয়াতে অলপ দেৰি ৰ'ম। তাৰপৰা বৰষুণ যাক এৰাৰ পাছত আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমি বৰ্তমান দেৰগাঁৱৰ পৰা অলপ আগুৱাই আহিলোঁ, দেৰগাঁৱৰ পৰাও 5 কিলোমিটাৰমান আগুৱাই আহিলোঁ। আমি দা ধৰা পাৰ হ'লোঁ নি? দা ধৰা পাৰ হোৱা নাই, দা ধৰা পাৰ হোৱা নাই আমি। গতিকে আমি ৰাস্তাতে আছোঁ, আপোনালোকে চাই থাকক। আমি আহি এতিয়া বাদলিপাৰা পালোঁহি, আৰু বাদলিপাৰাতে মানে অলপমান বহিছোঁ। আকৌ অলপ দূৰ যাবলৈ আছেই, মানে খন্তেক অলপ বহি লওঁ। আৰু ডিষ্টেঞ্চটো বৰ বেছি নহয়, গতিকে আমি অলপ ৰৈ গৈছোঁ, জীয়াই। আৰু এনেকৈ দেখিছে ধ্ৰুৱদা আছে,
আমি এনেকৈ বহি লৈছোঁ আৰু নিজান ৰাস্তা নিজান নহয়, একচুৱেলি গাড়ী অহা যোৱা কৰি আছে। এইটো সময়ত গাড়ী দুখনমান অলপ কম নাই, কিন্তু সঘনাই চুপাৰবিলাক গৈ আছে আৰু আপোনাৰ এইবিলাক ট্ৰাকবিলাক গৈ আছে আৰু লগতে এখন দুখন প্ৰাইভেট গাড়ী। আৰু বাকী বলবমত যোৱা মানুহ আমি বহুত লগ পাইছোঁ। বলবমত যোৱা বহুত পাৰ্টি গৈছে, গাড়ী লৈ গৈছে, বাইক লৈ গৈছে, খোজকাঢ়ি যোৱাও পাইছোঁ আমি বহুত লগ। এনেকৈ আমি আমাৰ যাত্ৰাটো আৰু আগলৈ আগবঢ়াই নি আছোঁ। ফাইনেলি আহি পাই গ'লে যে আমি বাবা ধাম পাইছোঁ। বাবা ধামৰ মন্দিৰৰ ভিতৰত বহুত মুকতি কৰা দেখা পোৱা গৈছে। বহুত ভক্ত আহি ফটোত বন্ধুসকল আমাৰ চাকি তাকি দিয়া, পানী চানী দিয়া মানে অলমষ্ট সকলোখিনি দি আমি ক্লিয়াৰ কৰিলোঁ। আৰু কালি ৰাতিতে অহা যিহেতুকে এতিয়া মৰ্ণিং হৈ গ'ল, আমাৰ কাম কৰিও সকলোখিনি মানে হৈ গৈছে। গতিকে আমি এতিয়া আৰু ঘৰ মৰাবলৈ লৈছোঁ। বাবা ধামৰ পৰা আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু দেখিছে লগত ধ্ৰুৱদা আছে। ধ্ৰুৱদা কিবা ক'ব নি? পানী দিলোঁ আৰু এতিয়া যাওঁ। গোটেই যাত্ৰাটোত আমি একেলগে আছোঁ দুজনা। গতিকে এয়া আমি যাবলৈ আৰু ওলালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।